ফিনিক্স টিউটোৰিয়েললৈ মই সংগীতাই পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া উপস্থিত আছোঁ গুৱাহাটীৰ লাচিত নগৰত। লাচিত নগৰত আমি গৈ থাকোঁতে এগৰাকী বাইদেউ দেখিবলৈ পালোঁ আৰু বাইদেউগৰাকী আমিও সৰুতে এখন চাইকেল চলাইছিলোঁ, তেনেকুৱা ধৰণৰ এখন চাইকেল, ধুনীয়া চাইকেল এখন আছে আৰু সেই চাইকেলখনতনো বাইদেউ কি কৰি আছে তাকে জানিবলৈ আমি ৰ'লোঁ। আহকচোন বাইদেউ চাইকেলখনতনো কি আনিছে আৰু কি কৰি থিয় হৈ আছিলে অকণমান জানো বাইদেউৰ পৰাই। আপোনাৰ প্ৰথম নামটো জানিব বিচাৰিছোঁ। আমার নাম দমন্তী দাস। চাইকেলখন আপোনাৰ নিজৰ? অঁ, চাইকেলখন নিজৰে। আপুনি চাইকেলখনত কি আছে বাৰু? চাইকেলখনত একো নাই আৰু এইখিনি অলপ চব্জি আনো, কেতিয়াবা চাকো আনো, এনেকৈ কৰি আনি আৰু বিক্ৰী কৰোঁ। আজিতো শাক আছে আৰু শাকৰ লগত চব্জিও মানে পাচলি? শাকৰ লগত পাচলি নানো, মানে এইটো বেলেগ বেলেগ আনিব লাগে। অঁ, শাক আনিলে কেৱল শাকেই আনিবলৈ? আচ্ছা। আৰু শাক পাচলি আনিলে অকল পাচলিয়ে থাকে। আজি কিন্তু আমি শাক দেখিছোঁ আৰু সেই শাকটো হৈছে মেচকা টেঙা, হয়নে? আপুনি লাচিত নগৰত থাকে আৰু আপুনি বৰ্তমান বাৰু চাইকেলখনত এনেকৈ আমি দেখিবলৈ পাইছোঁ, কিন্তু যেতিয়া এইখনত পাচলি আনে নিশ্চয় এইখন অকণমান হেভি হৈ যায়, গধুৰ হৈ যায়। আপোনাৰ কষ্ট নহয়? কষ্ট হয়, বিৰাট কষ্ট হয়। ক'ৰ পৰা আনে? অঁ, মাছও যাওঁ, কেতিয়াবা আৰু বামুণী বজাৰো যাওঁ, তাৰ পৰাও আনো। তাৰ পৰা আনিলে 1 টকাও লাভ নাই। এতিয়া ভাবিছোঁ ইয়াৰ পৰা অলপ অলপ আনি চাওঁ কেইটকা হয়, হ'ব আৰু চলিবতো লাগব, ঘৰ পৰা দিব লাগে। তাৰপিছত মোৰ ঘৰত মা আছে, বেমাৰী মা একটা, ল'ৰা ছোৱালী আছে, এইবিলাকো দিব লাগে। ছোৱালী মেট্ৰিক দিছে আৰু ল'ৰাটো মানে ক্লাছ 6 কৰি আৰু বন্ধ কৰি দিছে। মেচকা টেঙা আৰু কি কি আছিল? মেষ্টা টেঙা আছিল, লাই শাক আছিল, ডাটা শাক আছিল, মূলা শাক আছিল, কল টেঙা আছিল। এইবিলাক আপুনি খুব ভাল মানে বস্তু বিক্ৰী কৰি আছে এইখিনি সময়ত, যি সময়ত আমি সকলোৱে কৰোণা ভাইৰাছৰ লগত আমি সকলোৱে যুঁজ দি আছোঁ এক প্ৰকাৰ। জ্বৰ, চৰ্দি, কাহ এইবিলাক একোটা লক্ষণ বুলি কয়, কিন্তু যিহেতুকে ভেকচিন ওলোৱা নাই, এই লক্ষণবোৰ পোৱাৰ পিছতে মানুহে খুব টেঙা বস্তু খাবলৈ যিহেতুকে কোৱা হৈছে, নেমু টেঙাৰ পৰা আৰম্ভ কৰি আৰু বাইদেউ তাতে ঔটেঙা, মেচকা টেঙা এই গোটেইবোৰ উপলব্ধ আছিলে। আজি বাৰু যিহেতুকে সময় আজি এতিয়া দেৰি হ'ল, গতিকে তেওঁৰ বহুতখিনি বস্তু অলৰেডি বিক্ৰী হৈ গৈছে, কিন্তু এটা বস্তু ক'ব লাগিব যে তেওঁ নিজেই চাইকেলখনত মাছ খোৱাৰ পৰা তেওঁ গোটেই বজাৰখিনি এই চাইকেলখনতে আনে আৰু এই চাইকেলখন চলায়ে তেওঁ ইয়াত চাইকেলখন ৰখাই লাচিত নগৰত তেওঁ এনেকৈ বজাৰ দিয়ে। এনেকৈ তেওঁৰ জীৱন সংগ্ৰাম আচলতে চলাই গৈ আছে। তেওঁৰ ঘৰত এগৰাকী বেমাৰী মাতৃ আছে, লগতে তেওঁৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু এনেদৰে বাইদেৱে মানে ঘৰখন চম্ভালি আছে। আপোনাৰ হাজবেণ্ড? আমাৰ হাজবেণ্ড 12 বছৰ হ'ল ঢুকাই কেনে। মই আগতেতো মানুহ ঘৰত ভাত বনা কাম কৰিছোঁ। হয় নেকি? অঁ। আপুনি আগতে এইবিলাক বনাইছিলে, খোৱা লোৱা মানে বহুত বস্তু আপুনি বনাইছিলে, ৰান্ধনি হিচাপেও আছিলে? পিছতে আৰু মানে আমাৰ এইটো কৰা। ক'ত বনাইছিলে আপুনি? মানুহ ঘৰে ঘৰে বনাইছোঁ ভাত। মানুহ ঘৰত? এতিয়া যদি আপোনাক ধৰক কিছুমান হোটেলত দৰকাৰ হয় ৰান্ধনিৰ, বা কেনেকুৱা কিছুমান ডাঙৰ ডাঙৰ দোকান আছে বা হোটেল আছে, তেওঁলোকক ৰান্ধনিৰ দৰকাৰ হয়, তেনেকুৱা ধৰণৰ কাম আপুনি কৰিব বিচাৰে নেকি? সেইটো হয় আৰু কৰিম, পাৰিলেই কৰিম আৰু। পালে কৰিম? অঁ, পাৰিলেই কৰিম। অলপ মোক বেছি পইচা লাগে, মোৰ বেমাৰী মা আছে, ল'ৰা ছোৱালী আছে। আৰু প্ৰিয় দৰ্শক, মোৰ যিটো ফেভৰেট শাক হয় মেচকা টেঙা, এই মেচকা টেঙাৰ মুঠি, আৰু এই মেচকা টেঙাৰ মুঠিৰ দামটো হৈছে মাত্ৰ 5 টকা। গতিকে ইয়াতে মাত্ৰ কেইমুঠিমান এতিয়া ৰৈ গৈছে আৰু মই আশা কৰোঁ যে খুব কম সময়ৰ ভিতৰতে এই মাত্ৰ মুঠি 5 টকাকৈ, তাকো মেচকা টেঙা, আৰু যিটো বস্তু দালিত দি পেলাই আপুনি খাব পাৰে আৰু বিভিন্ন ধৰণকৈ আপুনি খাব পাৰে আৰু দেহৰ কাৰণে যথেষ্ট ভাল। এইখিনি এটা কথা নিশ্চয় মন কৰিব লাগিব যে আমাৰ যুৱক যুৱতীসকলে বিভিন্ন কাম কৰিবলৈ অজুহাত দেখায়, কিছুমানে লাজ কৰে, কিছুমানে শংকা, কিছুমানে ভয় আৰু বিভিন্ন কাৰণত তেওঁলোকে কাম কৰিবলৈ নাহে। আচলতে এখেতৰ জীৱনশৈলী বা এওঁৰ যিটো কৰ্ম, সেয়াই যে উদাহৰণ হওক। তেওঁ নিজৰ চাইকেলখনতে গোটেইখিনি বজাৰ তেওঁ সেই মাছ খোৱাৰ পৰা আনি ইয়াতে সুন্দৰকৈ বজাৰ দিছে। এগৰাকী নাৰী হিচাপে তেখেতক লৈ মই আজি গৌৰৱ অনুভৱ কৰিছোঁ। এয়াই আছিলে দময়ন্তী বাইদেউৰ যিখন তেওঁৰ শাকৰ দোকান বা পাচলিৰ দোকান বুলিও ক'ব পাৰি। তেওঁৰ এইখনেই দোকান, এই চাইকেলখনৰ ওপৰতে তেওঁ দোকান দি আহিছে আৰু সঁচাকৈ যেন এয়া এক উদাহৰণ হওক। লাচিত নগৰৰ যিটো আমি হনুমান মন্দিৰৰ কথা জানো, পেণ্টেলুনৰ যিটো গলি আছে সেইটোৰ কাষেৰে তেওঁৰ এই সৰু চাইকেলৰ
ওপৰত থকা দোকানখন আপোনালোকে লগ পাব আৰু আপোনালোকে আশা কৰিছোঁ গধূলি যদি লাচিত নগৰৰ পৰা ওলাই আহিছে আপোনালোকে তেনেহ'লে তেওঁৰ পৰা যাতে পাচলি নিশ্চয় কিনে এইখিনিয়ে আমাৰ অনুৰোধ আৰু এনেকুৱা ধৰণৰ নাৰীক আমি লগ পালে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰোঁ আচলতে আৰু এইখিনিয়ে কথা ক'বলগীয়া আছিলে তেওঁক লগ পাই আজি যথেষ্ট ভাল লাগিলে আমাৰ আমিও যাতে অকণমান মেচকা টেঙা লৈ যাব লাগিব থেংক ইউ ফৰ ৱাচিং শ্বাইনিং অফ ফিনিক্স টু বি ৰিয়েল